সো হেল্ল' ফ্ৰেণ্ডছ মই আজি আপোনালোকক ক'ম কি আপুনি যেতিয়া ৰাতি গাড়ী চলায় তো ৰাতি গাড়ী চলোৱা সময়ত আপোনাৰ চকুত যেতিয়া আগৰ গাড়ীৰ হেডলাইটটো পৰিব মানে আগৰ পৰা যিবিলাক গাড়ী আহে সেই গাড়ী যেতিয়া আপোনাৰ চকুত আপাৰৰ হেডলাইটটো দিলে আপোনাৰ চকুত যেতিয়া বেয়াকৈ পৰিব তো তেতিয়া আপুনি কেনেকৈ গাড়ী চলাব বা তাত কি টিপছ ফ'ল' কৰিব যাৰ সহায়ত আপুনি গাড়ীখন ভালদৰে চলাব পাৰিব আৰু আপুনি ছেফ হ'ব পাৰিব। চ' ফ্ৰেণ্ড যদি আপুনি নতুন ড্ৰাইভাৰ বা আপুনি এইখিনি কথা নাজানে তেনেহ'লে মোৰ এই ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু যদি ফ্ৰেণ্ড ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলটোত আপুনি নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি দিব কিয়নো মই আপোনালোকলৈ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহি থাকিম য'ত পাব ড্ৰাইভিং লাইচেন্সৰ ওপৰত ৰিলেটেড এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ এই চেনেলটোত আপোনালোকে পাব। চ' হেল্ল' ফ্ৰেণ্ডছ মোৰ নাম চন্দন আপুনি চাই আছে অসম ড্ৰাইভিং স্কুল ইউটিউব চেনেল। তো বলক দেৰি নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ চাওক আপুনি যেতিয়া ৰাতি গাড়ী চলাব ৰাতি গাড়ী চলালে গোটেইবিলাক ড্ৰাইভাৰ এক সমানৰ নহয় মানে মই ক'ব বিচাৰিছোঁ কি আপোনাৰ আগৰ পৰা যেতিয়া গাড়ী আহিব তো সেই গাড়ী ড্ৰাইভাৰবিলাক চববিলাক একে নহয় চববিলাক বেলেগ বেলেগ ড্ৰাইভাৰ চববিলাকে ভালদৰে নাজানে গাড়ী চলাব। মই এইকাৰণে কৈছোঁ নাজানে বুলি কিয় চাওক আপুনি এটা ৰাস্তাত ড্ৰাইভ কৰি আছে ধৰক আপুনি টাউনৰ মাজত ধৰক আপুনি নেশ্যনেল হাইৱেটো এইবিলাকৰ আপুনি ড্ৰাইভ কৰি আছে বা গাড়ী চলাই আছে গাড়ী চলাই থকা সময়ত আপোনাৰ কি কৰে কিছুমান গাড়ী আপাৰত গাড়ী চলাই আহে তো আপাৰত গাড়ী চলাব নালাগে বুলি বা আপাৰত গাড়ী চলালে আগৰ গাড়ীৰ অসুবিধা হয় তো এইখিনি কথা নাজানে তো সেইকাৰণে কৈছোঁ মই চববিলাক ড্ৰাইভাৰে গাড়ী চলাব নাজানে ৰাতি তো দিনতো কিছুমানে নাজানে সেইটো বেলেগ কিন্তু ৰাতি বহুত বেছি ড্ৰাইভাৰবিলাকে কিছুমানে গাড়ী চলাব নাজানে আৰু কিছুমানে ধৰক হয়তো নতুন ড্ৰাইভাৰটো সেইবিলাকে হয়তো শিকা নাই বা জানিব পৰা নাই কেনেকৈ কি কৰিব লাগে তো সেইখিনি সেইসকলৰ বাবে বেলেগ কথা নাই সেইবিলাকে নাজানি ভুল কৰি আছে কিন্তু যিবিলাকে জানি বুজি ভুল কৰে তেওঁলোকক কৈছোঁ কি তেওঁলোকে ৰাতি গাড়ী চলাব নাজানে সেইকাৰণে। তো চাওক আপোনাৰ বেলেগতো বাদ দিয়ক আপোনাৰ কেনেকৈ কি কৰি আহে তো আপুনি ভালদৰে চলাব আপুনি ডিপাৰত গাড়ী চলাব ৰাতি গাড়ী চলালে বেলেগে আপাৰত চলাইছে সেইটো বাদ দিয়ক বেলেগে নাজানে বুলি ভাবক আপুনি নিশ্চয় জানে তো আপুনি যদি জানে তো এই ভুল নকৰিব আপুনি আপাৰত গাড়ী নচলাব ৰাতি হ'লে। তো চাওক এতিয়া আপুনি কি কৰিব যদি বেলেগ গাড়ী আপোনাৰ চকুত পোহৰ পেলাই বা আপাৰত আহে আগৰ পৰা আপুনি হাইৱেতটো কথা নাই অলপ বহুত দূৰত থাকে তথাপিতো অসুবিধা হৈ যায় কিন্তু আপুনি যেতিয়া ধৰক পাহাৰত ড্ৰাইভ কৰিব আপুনি গাঁৱৰ মাজত গাড়ী চলাব আপুনি বজাৰৰ মাজত গাড়ী চলাব চিটিৰ মাজত গাড়ী চলাব তো তেতিয়া যদি আপোনাৰ আগৰ পৰা গাড়ী আহে তো সেই গাড়ীবিলাকৰ আপোনাৰ কি হ'ব আপোনাৰ যেতিয়া আপাৰত আহিব তো আপাৰত আহিলে আপোনাৰ চকুত বহুত বেছি বেয়াকৈ পৰে মানে আপুনি একো দেখা নাপোৱা হৈ যায় অলপ সময়ৰ কাৰণে আপুনি একো দেখা নোপোৱা হৈ যায় আপুনি এবাৰ চাব ভালদৰে তো তেনেকুৱা হৈ যায় তো সেই সময়ত আপুনি কি কৰিব তো সেই লাইটটো যে পৰিব আপোনাৰ চকুত তো সেই লাইটটো আপুনি কেনেকৈ ইয়াক চম্ভালিব চাওক যেতিয়া আপোনাৰ আগৰ পৰা এখন গাড়ী আপাৰত লাইট জ্বলাই আহিব তো তেতিয়া আপুনি কি কৰিব জানেনে আপুনি ৰাস্তাত যিবিলাক চিন থাকে আপুনি হাইৱে ড্ৰাইভ কৰিলে চিন পাব তো সেই চিনবিলাক পাব আপুনি নিশ্চয় তো সেই চিনবিলাক পালে আপোনাৰ লেফ্ট চাইডে যিটো চিন থাকে আপোনাৰ সেই লেফ্ট চাইডৰ চিনটো আপুনি টাৰ্গেট কৰি ল'ব মানে কি ক'ব বিচাৰিছোঁ আপুনি যিটো লেফ্ট চাইডৰ চিন আছে আপুনি যদি একদম ডিভাইডাৰৰ কাষৰ লেনটোত গাড়ী চলাই আছে তেতিয়াহ'লে আপোনাৰ লেফ্ট চাইডৰ চিনটো চাব আৰু যদি একেবাৰে লেফ্ট চাইডৰ লেনটোত আপুনি গাড়ী চলাই আছে তেতিয়াহ'লে লেফ্ট চাইডৰ লেনটোৱে চাব তো লেফ্ট চাইডতো এইকাৰণে চাব দিছোঁ কি লেফ্ট চাইডে থাকিলে আপুনি ছেফ হ'ব আপুনি বহুত ধুনীয়া ছেফ হৈ থাকিব পাৰিব লেফ্ট চাইডৰ লেনটো চাই গাড়ী চলালে আপুনি ডিভাইডাৰৰ কাষতটো চাই চলালে আপোনাৰ অলপ ৰিস্ক হৈ যায় তো তেনেকুৱা নকৰিব আপুনি লেফ্ট চাইডৰ লেনটো চাব তো লেফ্ট চাইডৰ লেনটো কেনেকৈ চাব জানেনে আপোনাৰ ধৰা আগৰ পৰা গাড়ী আহিছে তো আপুনি সেই লাইটটো আপুনি গুৰুত্ব নিদিব সেই লাইটটো যদি আপোনাৰ চকুত পৰিছে আপুনি সেইটো গুৰুত্ব নিদিব আপুনি গাড়ীখনৰ স্পীডটো অলপ কমাই ল'ব অলপ কমাই আপুনি যিটো লেফ্ট চাইডে লেন আছে লেফ্ট চাইডে যিটো লাইন আছে যিটো লাইন থাকে সেই লাইনটো আপুনি লক্ষ্য কৰিব সেই লাইনটো লক্ষ্য কৰি আপুনি গাড়ীখন আগুৱাই যাই থাকিব বা আপুনি গাড়ী চলাই গৈ থাকিব তো তেনেকুৱা কৰিলে কি হ'ব জানেনে আপোনাৰ আগত পৰা চকুত পোহৰ পৰিছে নিশ্চয় হয় তো সেই পোহৰ পৰিলেও আপোনাৰ এটা লাভ কি হ'ব আপোনাৰ গাড়ীখন আপুনি যেতিয়া দেখা নাপাব বা কেতিয়া অলপ দেখা নোপোৱা হৈ যায় তো তেতিয়াও আপোনাৰ কি হ'ব আপোনাৰ গাড়ীখন ৰাস্তাৰ ওপৰতে থাকিব ৰাস্তাৰ পৰা নামি নাযায় তো এইকাৰণে আপুনি ছেভ হ'ব পাৰিব সেইকাৰণে কৈছোঁ আপুনি যিটো ছাইড আছে তো সেই ছাইডটোৰে আপুনি ভালদৰে গৈ থাকিব লেফ্ট চাইডৰ লেনটো আপুনি লেনটোত গ'লে আপুনি লেফ্ট চাইডৰ লাইনটো আপুনি লক্ষ্য কৰিব লক্ষ্য কৰি গৈ থাকিব তো তেনেকুৱা কৰিলে আপোনাৰ গাড়ীখন ৰাস্তাৰ পৰা নামি নাযায়। তো এতিয়া আপুনি এই ৰুলটো ফ'ল' কৰিব পাৰিব নেশ্যনেল হাইৱেত বা ডাঙৰ ডাঙৰ চহৰবিলাকত য'ত ৰাস্তাত চিন থাকে যদি ৰাস্তাত চিন নাথাকে তো তেতিয়া কি কৰিব তো তেতিয়া আপুনি কি কৰিব লেফ্ট চাইডৰ ছাইডটোৰ যিটো ৰাস্তাটোৰ আপোনাৰ ছাইডটো থাকে একেবাৰে ছাইডটো আপুনি লক্ষ্য কৰিব ছাইডটো লক্ষ্য কৰি এইটো মনোযোগ দিব কি যাতে গাড়ীখন নামি নাযায় তো এইটো আপোনাৰ ছাইডটোৰে ধুনীয়াকৈ গৈ থাকিব গাড়ীখন পাৰ হ'ল আপুনি আৰু ধুনীয়াকৈ আপোনাৰ জেগাত আহি যাব জেগাত আহি গৈ থাকিব তো এনেকৈ ৰাতি গাড়ী চলাব ৰাতি গাড়ী চলালে আপোনাৰ কোনোদিন অসুবিধা নহয় আপোনাৰ গাড়ীখন ৰাস্তাৰ পৰা নামি নাযায় তো এনেকুৱা কৰিব এনেকুৱা কৰি গাড়ী চলালে আপোনাৰ কোনোদিন অসুবিধা নহয়।
তো ফ্ৰেণ্ড আপুনি হয়তো এতিয়া নিশ্চয় ভালদৰে বুজি পালে। তো ফ্ৰেণ্ড যদি বুজি পালে বা ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি আপোনাৰ লগৰ কিছুমান নতুন ড্ৰাইভাৰ আছে তো তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কিয়নো সকলোৱে এই কথা জনা ভাল যিবিলাক নতুন ড্ৰাইভাৰ আছে। নতুন ড্ৰাইভাৰ কিছুমান কথা নাজানে। তো ফ্ৰেণ্ড যদি মোৰ এই চেনেলটোত আপুনি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, কিয়নো মই আপোনালোকলৈ ড্ৰাইভিং লাইচেন্সৰ ওপৰত ৰিলেটেড কিছুমান ভিডিঅ' লৈ আহি থাকিম। তো ফ্ৰেণ্ড বাছ আজিলৈ ইমানে, লগ পাম পুনৰ এটা নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে ভালদৰে গাড়ী চলাব।